নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ এটি স্বৰচিত অসমীয়া কবিতা। কবিতাটিৰ শিৰোনাম অবুজ অনুভূতি। আবৃত্তি কৰিছে বৰষাৰাণী বৰুৱা। কবিতাৰ কথা বৰষাৰাণী বৰুৱা। কবিতাৰ শিৰোনাম অবুজ অনুভূতি। আবৃত্তি কৰিছে বৰষাৰাণী বৰুৱা। থকাবোৰে হয়তো আপোন, নথকাবোৰে হয়তো সপোন, আৰু এই যে জীৱন বাটত ঘাট প্ৰতিঘাতৰ মাজত হেৰুৱাবোৰেইতো যন্ত্ৰণা। সেয়েহে হয়তো সীমাহীন অনুভূতিৰে বিচৰাবোৰেই অলি কল্পনা। নমস্কাৰ।